নমস্কাৰ। এতিয়া ৰাতিপুৱা 6 বাজিছে প্ৰায়, আৰু এটা সুন্দৰ ৰাতিপুৱা। যদিও বা বতৰটো অলপ ডাৱৰীয়া, আৰু আমি এতিয়া ৰাতিপুৱা আচলতে ঘূৰি আছোঁ নদীৰ পাৰে পাৰে। সেইডোখৰতে কিছু অৰণ্য বা আৰু ঘাঁহনি আছে, গতিকে এনেকুৱা ঠাইত চৰাই চিৰিকটি কিবা পাওঁ নেকি। আৰু এই তাতে আমাৰ নাও কহোৱা বন্ধা আছে। যিহেতু যদিও বতৰটো অলপ ডাৱৰীয়া, কিন্তু বতাহ নাই, গতিকে কহোৱা শান্তভাৱে থিয় হৈ আছে এইডোখৰত। ৰ'ব, এইখন এখন চাইকেল, এইটো জনপ্ৰাণীহীন এটা জেগা আচলতে। প্ৰায় কোনোবা আছে হয়তো। আচ্ছা, অ'কে। এজন এজন আচলতে ইয়াৰ স্থানীয় লোক হ'ব। তেওঁ এখন সৰু টঙি জালেৰে মাছ ধৰি আছে। হ'লেও কি মাছ পায় বা ঠিকনা নাই, কাৰণ বতৰটো ইফালে ডাৱৰীয়া, ইফালৰ পৰা অলপ ক'লা মেঘ উঠি আহি আছে। কিন্তু হ'লেও বিশেষ বতাহ নাই, নদীখনত নাই প্ৰায়, নিশ্চল হৈ আছে। কাৰণ সেইবাবে আমাৰ নাও কহোৱা এটা ধীৰ স্থিৰ শান্তভাৱে থিয় হৈ আছে। আৰু ইয়াতে দেখিছে আমি নাও কহোৱাখন আমি কেনেকৈ বান্ধো। আগফালে এনেকৈ ৰছী, এডাল দ্বিতীয়ডাল ৰছী, পিছফালে আৰু দুডাল ৰছী দি বান্ধা হয়। এনেকুৱাকৈ বান্ধা হয় যাতে বতাহ আহিলেও মানে নাও ঠিকে থাকে। এইটো আমাৰ হৈ গ'ল আমাৰ নাৱৰ চালক বিনোদে ৰাতিপুৱাই কচু বুটলি ফুৰিছে। এইবোৰ কামতেই ভাল। কচুৰ লগতে ঢেকীয়াও বুটলিছে, কাৰণ আমাৰ দুপৰীয়া সাঁজ খাব লাগিব। আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰে কচু ঢেকীয়াবোৰ বৰ সুস্বাদু হয়। অৱশ্যে আমি উভতিব লাগিব, কাৰণ ইফালে বতাহ বাঢ়ি আহিছে, আৰু বতাহ বাঢ়ি অহাৰ লগে লগে নদীত সৰু সৰু ঢৌ। এই ঢৌবোৰে ক্ৰমাৎ আচলতে বেছি বতাহৰ ইণ্ডিকেট কৰে, বতাহ আহিলেই। আৰু সেই বতাহ ক্ৰমান্বয়ে এটা ধুমুহাৰ ৰূপ ল'ব। সেইটো বতৰটো দেখিয়ে গম পোৱা গৈছে, পূৰা ক'লা ডাৱৰ, আৰু ডাৱৰৰ লগে লগে বতাহ বাঢ়ি আহিছে। আৰু বতাহ বাঢ়ি অহাৰ লগে লগে দেখিছে ইয়াতে নদীত ঢৌ উঠিছে, আৰু সেই ঢৌৰ তীব্ৰতা ক্ৰমাৎ বাঢ়ি গৈ আছে। আৰু সেই তীব্ৰতা এনেকুৱা বাঢ়িছে, এই যে দেখিছে আমাৰ ষ্টেৰিং হুইলটো, আমাৰ নাৱৰ ষ্টেৰিং হুইলটো কঁপাবলৈ আৰম্ভ কৰিছে। তাৰমানে নাওখনে কঁপি আছে। আৰু এনেকুৱাকৈ আচলতে বতাহৰ যেতিয়া কোব হয়, নাওখন যেতিয়া হিলিবলৈ আৰম্ভ কৰে, ষ্টেৰিং হুইল হিলা আৰম্ভ কৰে। আৰু ষ্টেৰিং হুইল যেতিয়া হিলে, তেতিয়া আমি গম পাওঁ যে বতাহ ডাঙৰ। এই দেখিছে বতাহে কেনেকৈ আমাৰ নাওখন খুন্দি আহিছে। বতাহৰ গৰ্জন শুনি পাইছে। আৰু এনেকুৱাকৈ যেতিয়া বতাহে গৰ্জন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া এডোখৰ দেখিছোঁ যে পানী ক'ত বাম দ আমি একো ধৰিব নোৱাৰা অৱস্থা এটা সৃষ্টি হয়। আৰু তেনেকুৱা অৱস্থাত নাও চলোৱাটো অসম্ভৱ কাম। আৰু তেনেকুৱাত আমি নাওখন পাৰত ভালকৈ বান্ধি ৰখাটো খুব জৰুৰী। এই আমাৰ নাৱৰ গৰিয়াল দিলীপৰ ৰাতিপুৱাই আচলতে গা ধুই নাৱত পূজা কৰোঁ, যাতে দিনটো আমি এটা নিৰাপদে যায়। আৰু পূজা পাতল কৰি আছে, কিন্তু নদীত ধুমুহাৰ প্ৰকোপ বাঢ়ি গৈ আছে। তো ব্ৰহ্মপুত্ৰত এনেকুৱাকৈ ঢৌ উঠি অহা কমেই দেখা যায়, যেতিয়া বতাহ খুব বেছিকৈ হয়। আৰু দেখিছে আকাশ পূৰা ক'লা, আৰু এইফালে ক'লা হৈ আহি আছে, আৰু সেইমতে বতাহ বাঢ়ি আছে, বতাহৰ গৰ্জন শুনি আছে। এইডোখৰতে দেখিছে যে আমাৰ নাওখন গৰাৰ পৰা তলত আছে। তো এনেকুৱাকৈ আমি আচলতে ওখ গৰা চাই পেলাই নাও বান্ধোঁ। তেতিয়া কি হয়, যেতিয়া বতাহ উল্টা ফালৰ পৰা আহে, তেতিয়া গৈ পেলাই গৰাত খুন্দা মাৰি ওপৰেদি গুচি যায়। তেনেকুৱাত হ'লে নাওখন বেছি এফেক্ট নহয়, কিন্তু হ'লেও নাওখন কোবাই থাকে। কেনেকৈ বতাহে কোবাইছে চাওকচোন।